আজি আমাৰ ঘৰত আহিছে ললিত ককাইদেউ আৰু ললিত ককাইদেৱে মানে শাস্ত্ৰ জ্ঞানৰ ওপৰত বহুত মানে জ্ঞানী মানুহ হয় আৰু আজি বুজাই দিব আপোনালোকক জীৱন মানে কি। এই যে শিক্ষা মই তোক দিবলৈ অহা নাই নহয়। কিয়নো অহা নাই নো নকলে কাক কবি। ৰাম 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 ভগৱান ক মই মিছা লাগি আছো ভাই, মই যে কথা ক'বলৈ নোখোজো। জীৱনৰ বিষয়ে ক ক মই জানং, মই ধৰ্ম পুৰা এইটো যে জানং। কুঁহিপাত কুমলীয়া গছৰ আগত কুঁহিপাত কুমলীয়া আমাৰ হাতত আছে। আমি চব জানো, আমি অল ফ্ৰী। ডাইৰেক্ট ঈশ্বৰৰ লগত সম্পৰ্ক। ডাইৰেক্ট ঈশ্বৰৰ লগত সম্পৰ্ক আছে ভাই। ধৰ্ম নহ'লে কি হ'ব? হে ধৰ্ম নহ'লে ধৰ্ম থাকিব লাগিব। ধৰ্ম কাক কয় নো? সেইটোৱে জানিব বিচাৰিছো। ধৰ্ম সৎকৰ্ম অসৎকৰ্ম বিকৰ্ম তিনিটা। এইটো হৈছে গীতাৰ ধৰ্ম হয়। গীতাৰ ধৰ্মটো জানিব লাগিব। সৎকৰ্মবিলাক হৈছে ভালবিলাক। তাতে তাৰমানে কথা এটা আছে, সৎকৰ্মবিলাক এই কীৰ্তন দশম ভাগৱত গীতা ভাগৱতৰ মতে জানিব পাৰিব লাগিব, সেইখিনিহে সৎকৰ্ম। আচ্ছা। আকৌ অসৎ হৈছে বেয়াখিনি আৰু। তাৰপিছত বিকৰ্ম। আমি এতিয়া শুনি আছো জ্ঞান লৈ আছো, শাস্ত্ৰ জ্ঞান। গতিকে একেবাৰে ভিডিঅ'টো স্কিপ নকৰিব দেই, চাই থাকিব। বিকৰ্ম হৈছে মনে মনে বেয়া কাম কৰি থকা মানুহ, বেয়া কাম মনে মনে কৰি থকা যে এতিয়াকে বিকৰ্ম কৰে। বিকৰ্ম বেয়া কাম মনে মনে কৰি থকাটো। তই কৰ নেকি? ধৰি আমি নকৰোঁ। আমি ফ্ৰী মানুহ। আমি দুখীয়া হ'ব পাৰোঁ, কিবা নাই টকা পইচা ধন সম্পত্তি নাথাকিব পাৰোঁ, নাই যেনেবা তেনেকুৱা মানুহ নহয়। আমি ফাল্টু মানুহ নহয়। আমি এসময়তো ঢেৰ টকা আছিলে। উৰি গ'লে বাৰু। কিমান চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলি? 1999। প্ৰায় 1999 চনত ককাইদেৱে তাৰমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল। সেইটো সময়ত আমাৰ ইয়াত নঘৰীয়া বা চেঙেলিমাৰা এৰিয়াত প্ৰায় পঢ়া মানুহ একেবাৰে কম আছিলে। ফাৰ্ষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আমাৰ নঘৰীয়া গাঁওখনত। মই গেৰেণ্টি দিব পাৰোঁ ধৰ্মই আছে। ধৰ্ম আছে, শুকৰ ভাগৱতৰ ধৰ্ম আছে, চব আছে। মই এইবিলাক হাতীৰে নকওঁ। মই হয় না? ৰক্সি মদেহে মাৰিব মোক, কোনো মানুহে মোক মাৰিব নোৱাৰিব। আকৌ বোলে চেঙেলিমাৰা এৰিয়াৰ ৰক্সিয়ে একোৱে কৰিব নোৱাৰিব। একোৱেই কৰিব নোৱাৰিব, হিলাবই নোৱাৰিব। ইমান পাৰোঁ, ফুল পাৱাৰ আছে মোৰ। এতিয়া দিলি নেকি? এতিয়া দি আহিলি? এক বটল খাই দিছোঁ, একোৱে হোৱা নাই। বেলেগে এক বটল খালে মানে সি পগলা হৈ মৰি থাকিব ৰাস্তাত। তোৰ একোৱে হোৱা নাই? আমাৰ দম আছে ভাই, ভগৱান আছে, কেলছিয়াম আছে, এনাৰ্জি কিলাৰ আছে ভাই, আৰু ভগৱান আছে। ঈশ্বৰৰ লগত সম্বন্ধ থকা মানুহ। ককাইদেউৰ ডাইৰেক্ট ঈশ্বৰৰ লগত সম্পৰ্ক থকা মানুহ। সেইটো কাৰণে 1 বটল 2 বটল ৰক্সি খালেও একোৱেই নহয়, বেলেগে হ'লে ৰাস্তাত পৰি থাকিব। হয় না? মই তাগৰা মানুহ ভাই, তোৰ লগত জিতিবই নোৱাৰে। খাটাং বাউন তাৰমানে। वारे वाह क्या कमाल का काम किया, मजा आ गया। खत्म। ফাল্টু মই নকওঁৱে তাৰমানে। ডাইৰেক্ট ঈশ্বৰৰ লগত সম্বন্ধ। মোৰলৈ ঈশ্বৰৰ লগত সম্বন্ধ আছে ভাই। মই দুখীয়া হ'ব পাৰোঁ, মোৰ লগত জিতিব নোৱাৰে কোনো মানুহ। পইচা নহ'ব পাৰে, মনটো ধনী। পইচা নাই, পইচা আছে কাৰণেতো জিতি আছোঁ। কিয় পইচা নাই? পইচা আছে কাৰণে জিতি আছোঁ। আৰু ককাইদেৱে এসময়ত তাৰমানে মাষ্টৰ চাকৰি কৰিছিল, কিন্তু মাষ্টৰ চাকৰি পায়ো এৰি দিয়া মানুহ এনেকুৱা মানুহ হয়। সেইটো কথা কৈ দে, মাষ্টৰ চাকৰি কথাটো। নাই এৰিলোঁ যেনিবা, দেউতাৰ মৰাৰ কাৰণে। তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক মানে ৰিজৰ্ট আছে, এতিয়া হোমষ্টে আছে, তাত মানে যিমানবিলাক অসমৰ বাহিৰৰ ইণ্ডিয়াৰ বাহিৰৰ আলহী আহিছিলে সিহঁতক সোধ পোছ কৰিছিল, টুৰিষ্ট গাইড কৰিছিল, ইংৰাজীতে কথা কৈছিলে। দুটামান কৈ দে।
এইনো কিনো ক'ম বাৰু বুঢ়াই হলং আৰু বুঢ়াটো হোৱা নাই সময় আছে মোৰ এতিয়াও নহয় টুৰিষ্ট গাইড কেনেকৈ কৰিছিলি নামেৰি সেইটো কওঁ সেই ইংৰাজীতে কৈ দে নকওঁ এতিয়া মই এইবিলাক কথা নকওঁ আৰু তইতো টুৰিষ্ট গাইড আছিলি নামেৰি কেম্পত নালাগে 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 বাদ দে এইবিলাক কথা কৈ লাভ নাই দেহা থাকে মানে বেহা জীৱনত দেহাটো থাকিলেহে বেহাটো থাকিব তাৰমানে দেহা থাকি মানে বেহা যিমান থাপ হৰিনাম গালক একো কাম নাই পঢ়াকেইটাও মৰিব শুনাকেইটাও মৰিব নুশুনাকেইটাও মৰিব म्यूजिक তাৰমানে কথা এটা আছে পাৰ ফুল পাৰ আছে মোৰ এতিয়া দিলি নেকি হা এতিয়া দি আহিলি ঐ এক বটল খাই দিছোঁ একোৱে হোৱা নাই বেলেগে এক বটল খালে মানে সি পগলা হৈ মৰি থাকিবই পৰি থাকিব ৰাস্তাত তোৰ একোৱে হোৱা নাই ধুন আমাৰ দম আছে ভাই ভগৱান আছে কেলছিয়াম আছে এনাৰ্জি আছে এনাৰ্জি কিলাৰ আছে ভাই আৰু ভগৱান আছে ঈশ্বৰৰ লগত সম্বন্ধ থকা মানুহ ককাইদেউৰ ডাইৰেক্ট ঈশ্বৰৰ লগত সম্পৰ্ক থকা মানুহ সেইটো কাৰণে এক বটল দুই বটল ৰক্সি খালেও একোৱেই নহয় বেলেগে হ'লে ৰাস্তাত পৰি থাকিব ধুই মই তাগৰা মানুহ ভাই মোৰ লগত জিতিবই নোৱাৰে সেইটো সাতটা বাউন তাৰমানে আৰু পইচা আছে কাৰণেতো জিতি আছো কিয় পইচা নাই পইচা আছে কাৰণে জিতি আছো আৰু ককাইদেৱে এসময়ত তাৰমানে মাষ্টৰ চাকৰি কৰিছিল কিন্তু মাষ্টৰ চাকৰি পায়ো এৰি দিয়া মানুহ এনেকুৱা মানুহ হয় সেইটো কথা কৈ দে মাষ্টৰ চাকৰি কথাটো নাই এৰি ল'ম যেনিবা দেউতাৰ মৰাৰ কাৰণে তাৰপিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক মানে ৰিজৰ্ট আছে এতিয়া হোমষ্টে আছে তাত মানে যিমানবিলাক অসমৰ বাহিৰৰ ইণ্ডিয়াৰ বাহিৰৰ আলহী আহিছিলে সিহঁতক সোধ পোছ কৰিছিল টুৰিষ্ট গাইড কৰিছিল ইংৰাজীতে কথা কৈছিলে দুটামান কৈ দে এইনো কিনো ক'ম বাৰু বুঢ়াই হলং আৰু বুঢ়াটো হোৱা নাই সময় আছে মোৰ এতিয়াও নহয় টুৰিষ্ট গাইড কেনেকৈ কৰিছিলি নামেৰি সেইটো কওঁ সেই ইংৰাজীতে কৈ দে নকওঁ এতিয়া মই এইবিলাক কথা নকওঁ আৰু তইতো টুৰিষ্ট গাইড আছিলি নামেৰি কেম্পত নালাগে 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 বাদ দে এইবিলাক কথা কৈ লাভ নাই দেহা থাকে মানে বেহা জীৱনত দেহাটো থাকিলেহে বেহাটো থাকিব তাৰমানে দেহা থাকি মানে বেহা যিমান থাপ হৰিনাম গালক একো কাম নাই পঢ়াকেইটাও মৰিব শুনাকেইটাও মৰিব নুশুনাকেইটাও মৰিব ভীম হ'লেও এদিন হাৰিব লাগিব অভিমন্যুক সি মৰাই পেলাই অভিমন্যুক মৰাই দিব লাগিব মৰি যাব অভিমন্যু মৰিব সেইটো শিক্ষা আছে মোৰ জয়দাসৰ শিক্ষা জয়দাসৰ শিক্ষা আছে মোৰ শিৱৰ শিক্ষা আছে পাৰ্বতীৰ শিক্ষা চাহ ইয়াতে বান অনিৰুদ্ধৰ বানৰ শিক্ষা আছিলে দেই এইটো কথা কৈয়ে দিং আৰু কৈ দে এইটো কাহিনী শুনিব লাগিব দেই তই বুজাই দিম বাবু তই আজি বুজি পা মই ললিত কি বস্তু হয় বানৰ এই যে এইটো যে উষা অনিৰুদ্ধ যে তাত যুদ্ধ এখন হোৱা নাছিলে জানো শিৱই আৰু শ্ৰীকৃষ্ণই যুদ্ধ কৰা নাছিল জানো ঠিক ই মাৰে চক্ৰ ই মাৰে ত্ৰিশূল দেই এইয়া তেজপুৰৰ খেল এইটো তেজপুৰৰ খেল তাৰপিছত কি হ'লে লাষ্টত হাৰাহাৰি হৈ গ'লেগৈ লাষ্টত হাৰাহাৰি হৈ গ'লে কি হ'লে গৈ ই চক্ৰ মাৰে শ্ৰীকৃষ্ণ চক্ৰ মাৰে ই ত্ৰিশূল মাৰি দে দেই ত্ৰিশূল মাৰি দে লাষ্টত যাই মিলামিলি হ'লে আৰু মিলামিলি হৈ কিনে বিয়া বাৰু হ'লে কিন্তু শ্ৰীকৃষ্ণ মৰি থাকিলে কিন্তু শিৱই মৰা নাই শিৱক পঢ়িলে সি মানুহ ধনী হ'বই হ'ব
এইটোকে কয় শাস্ত্ৰ জ্ঞান দেই। শিৱই কিন্তু মৰা নাই, শ্ৰীকৃষ্ণই কিন্তু মৰি দুখাই দিলে কিন্তু সেইটোৱে মোৰ বেয়া লাগিলে আৰু নমস্কাৰ কান্দিব লাগে আৰু হ'ব আৰু ন। मैं अमीर हूँ बहुत पैसा है मेरे पास। কি যুদ্ধ? হৰিহৰৰ যুদ্ধ, এইখন যুদ্ধৰ নাম হৰি আৰু হৰৰ যুদ্ধ। গান এটা শুনো।